এয়া আমি আছোঁ এতিয়া NC হোটেলত। আজি এটা হঠাৎ ব্লগ বনালোঁ, মানে ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ। আৰু বৰ্তমান আছোঁ তেজপুৰ NC হোটেলত আৰু আমি আহিছোঁ বিয়া এখনত। আজি বিয়া আছে, তো যোৱাকালি জোৰোণ আছিল, তো ভাবিলোঁ আজি এটা ভিডিঅ' বনাম। কি বনাম আৰু আমি য'ত আছিলোঁ হোটেলখনৰ সন্মুখত কালি এখন বিহু আছিল নে কি কোৱা? আৰু বিতুপনে কালি কেনেকৈ পাৰ হৈছে ইয়াতে সেইটো কৈ দিয়া। ইয়াত কেনেকৈ পাৰ হৈছা? গাড়ীত উঠিছোঁ, গাড়ী আমি ৰাতি খানা খাব গৈছিলোঁ আৰু ইয়াতে গেট বন্ধ কৰিলে 12টামান বজাত। তো উপায় নাপায়, যিটো মানুহ আছিল আমাৰ মানুহটো কুম্ভকৰ্ণ আছিল সি সাৰে নাপায়। তো বিতুপনে গাড়ীৰ ওপৰত উঠি পিনে ইফালে পাৰ হৈ গৈ পিনে চাইপত লৈ আহিছে। তাৰপিছত আৰু আমি কিবাকৈ গৈছোঁ আৰু। তো এতিয়া আমি যাওঁ অলপ ওলাই পানী তুলিবৰ কাৰণে। তেজপুৰ চৰকাৰী হাইস্কুল এষ্টাব্লিছ চোৱা। এতিয়া আমি আহিছোঁ খাব, ৰুটি খাব। এজন ৰুটি খাম, টিপ টপ ৰুটি খাব লাগে। ই পৰঠা খাই মানুহটোৱে। ষ্ট্ৰিট ফুড আমি আহি পালোঁ কইনা ঘৰ, আৰু কইনা ঘৰৰ পৰা চিধাই ওলাই দিলোঁ আমি এতিয়া পানী তুলিব। এফালে আগতে ধুৱান দাদাই শ্বট লৈ আছে, বিতুপনে কেমেৰা চাই আছে। এতিয়া পানী তুলিম আমি গণেশ ঘাটত। পাই গ'লোঁ গণেশ ঘাট। এইটো খুলি দিয়া আপুনি, নামি উঠাই দিয়া দিয়া কেমেৰা দিয়া। এয়া হৈছে গণেশ ঘাট তেজপুৰ। এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী। ঐ চুবাব নোৱাৰো ঐ নিবৰ মন আছিলে তোকে ঐ বাপেৰে লগালে জেঙে হেৰালি টিকাই নাহিবা নিচিকা যৌৱনৰে পাব কলিয়া সেনা কৰি গলা বাউল জালি কটা দেৰে দিও সেনাই ফুহুৰি মাৰিলা হোৱা ভাত কৰিলা চাউল চিৰিক কৰি কাপোৰ নুধুই আছিলোঁ চিৰিক কৰি কাপোৰ নুধুই আছিলা এইটো হ'ল গণেশ মন্দিৰ আৰু এইটো আছে গণেশ ঘাটত। ডেটছ ৱাই এইটো চাগে গণেশ ঘাট বুলি কয়। গণেশ মন্দিৰ আছে এটা। খেলা কৰে পাহি তোমাৰ মিলন আৰু এনেকুৱা গাতাই ফালে শ্বট ল'বা আছে, ফালে খাব আহিছে। এই টিকটক চা দেখিছা নাই? মিছ লিটিল ইণ্ডিয়া। हार्दिक क्या कर रहे हो? এতিয়া অলপ চাই আছোঁ, চিন্তিত কিবা মোবাইলত এটা পেমেণ্ট হোৱা নাই, তাকে ভাবি আছোঁ। কি পেমেণ্ট? ৰাতিটো বিয়া ট্ৰেডিং নেকি? ট্ৰেডিংটো পইচা বেলেগ ইনকাম, পইচা না? পইচা ইনকাম নাই, অলপ চলপ আৰু এইবিলাক এনেই আৰু ধেমালি কৰি থাকোঁ, কিন্তু এটা পে'মেণ্ট কৰিব পৰা নাই। আৰু পিনে জয়ন্ত দা কি আপোনাৰ কিবা ট্ৰেডিঙত লাগছে নেকি? নাই মই জাষ্ট ষ্টৰি এটা বনাই আছোঁ। ফাইনেলি অলপ খাব চান্স পাইছোঁ। এতিয়া আমি লাঞ্চ বা ব্ৰেকফাষ্ট সেইটো কৰিম, তাৰপিছত আকৌ মেকআপ শ্বট, তাৰপিছত ৰিচেপশ্যনৰ পিছত ৰাতি বিয়া, ৰাতি আমি যাম গুৱাহাটী। দাদা কি খবৰ? কি দিছে খাব?
ৰুটি দিছে এইটো ৰাতিপুৱাহে বনাইছিলোঁ হ'ব হ'ব একো নাই আৰু কিবা জলকীয়া দিবচোন এতিয়া আমি খাম ৰুটি খাম ৰাতিপুৱা ৰুটি খাইছিলোঁ এতিয়া ৰুটি খাম ৰুটি 3 জেগাত আছে কিন্তু চব্জি 1 জেগাতে নাই 3 জেগাত আছে কেনে লাগছে খাই খাওঁকে আছিলা যে বেয়া ভোকত আছিলা নেকি অলপ চলপ ৰাতিপুৱা খোৱা নাই দিনত 1:30 বাজিল দৰকাৰ মজা পাৰবা না চেঞ্জ কৰবা পাৰিম দিয়া লগাই দিয়া অলপ টান কিয় কষ্ট হৈছে নেকি বহুত কষ্ট কষ্ট কৰি সোমোৱাটো মজা আছে ডাইৰেক্ট কষ্ট কৰি সোমোৱাৰ পিছত যিটো মজা সেইটো নোপোৱা পাৰলা না দিয়া এতিয়া সোমাইছে বঢ়িয়া তোৰ ক'ত পিন্ধে এইটো হেৰিত পিন্ধে নেকি কিবা কিবি হা সেই মাস্কটো কিবা এটা হেৰিত পিন্ধে উৎসৱত পিন্ধে নেকি আৰু এইটো গানত আছে নেকি অ' বে এইটো গানত বজায় নেকি চাওঁ ইয়াক চাওকচোন কি কৰি আছে বা ফটোশ্বুট নহয় ভাল তুমি ইয়াত লিখা আছে গড ফৰ গড চেক গুড টু গ্ৰেট আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি বিয়া হ'ব বহুত ভাল আৰু বহুত ষ্ট্ৰেছ বাপৰে বেছি কাম আপোনাৰ তাতে পৰিছে নেকি হা মোৰ ওপৰত চবতছে বেছি চম্ভালা কামবিলাক আপোনাৰ নেকি মোৰ চবতছে বেছি দায়িত্ব মোৰে এই যে দায়িত্ব মোৰ ভাল হৈছে কিন্তু আপোনাৰ লাইফত ভাল এক্সপিৰিয়েঞ্চ হৈছে এইটো একদম বেষ্ট আৰু কাৰো বিয়াত নাযাওঁ নাখাওঁ এবাৰেই মানে এবাৰে last। অ' বা দেখি নাপায় নিজকে দেখোন তেৰা বেকা দেখা পাইছোঁ গ্লাছখনত আপোনাৰ মেকআপ কৰি কেনেকুৱা লাগিছে আজি বিয়া আপোনাৰ বিয়াত আৰু কিয় বেয়া লাগে আজি ভাল লাগিছে যোৱাকালি মোৰ অলপ মুডটো বেয়া আছে কিন্তু শেষলৈ ভাল হ'ল সেইফালে ভাল হ'ল বাৰু তুমি চিৰিয়াছলি এইটো ৰেকৰ্ড কৰি আছা আপোনাৰ এক্সপিৰিয়েঞ্চ লৈ আছোঁ আমাৰ ব্লগ চলি আছে নাই মই ছুপাৰ এক্সাইটেড ফৰ নিহাৰ্ছ মেকআপ মানে ইমান কামোৰ দিছোঁ মই তাক 8 মাহৰ পৰা এইবিলাক চাওক কি টেকনিক কোনফালে সোমাই দিছে গমে নাপায় কিন্তু পিছফালে ওলাই আছে এতিয়া হ'ব কইনা ৰীল বনোৱা পৰ্ব গাড়ী চাবি পিছফালে আছে ফাইনেলি কইনাৰ মেকআপ হৈ গ'ল টাইম হৈছে 3:30 বাজো আৰু এতিয়া আমি গৈ আছোঁ মেইন ভেন্যুলৈ ভেন্যুটো কালি আমি গৈছিলোঁ দূৰণত দেখা নহ'ল বহুত ধুনীয়া হয় বহুত প্ৰকাণ্ড ডাঙৰ বুলি কয় প্ৰকাণ্ড ভেন্যু এটা একদম তাত গৈ আমি এতিয়া কইনাৰ সময় পালে শ্বুট কৰিম আৰু দেখাই আছোঁ বাকীখিনি কি কৰোঁ আৰু আমাৰ এজন লগৰ আহি আছে হিৰণ্য বুলি সিও আহি পাব মিছন চাৰিআলি তাক আনিব যাব লাগিব আৰু বহুত লেঠা ঠিক আছে এতিয়া আমি ভেন্যু সোমাইছোঁ এণ্ট্ৰি কৰিছোঁ পাৰ্কিং স্পেচ বহুত ডাঙৰ তোমাৰ জেগাই নাই শুনছ না তুমি শুনছি আপনি দা আপনি যদি যাবা নিদিয়ে আমি কাম নকৰিলে বিয়াই নহ'ব গম পাই না একবাৰ হাই কৈ দিয়ক ব্লগ এটা বনি আছে এয়া ইয়াতে আপোনালোকে হেলিকপ্টাৰত আহিলেও ইয়াতে লেণ্ড কৰিব পাৰিব এইখন ইণ্ডিয়াৰ পতাকা বোলে মেপ চৌদি নমস্তে ভাই আৰু বেহনো বনি আছে হয় বৰ্ড লোৱা ষ্টেণ্ড লোৱা দে আমাৰ অস্ত্ৰ শস্ত্ৰ লৈ আমি সোমাই গৈ আছোঁ যুদ্ধস্থলীত আৰু ইয়াৰ ভিতৰত কিমান গুলীয়াগুলি হয় ঠিক নাই আজি কেৱল গুলীয়াগুলি মৰামাৰি ভাল ডেক'ৰেশ্যন কৰিছে বেচালিয়ে নাকাচ বহুত ধুনীয়া ডেক'ৰেশ্যন আছে আজি আমি ফটোকেইটা ভালকৈ পালে হ'লে ভাল লাগিব ঠিক সময়মতে ঠিক ফটো এইখিনি অ'পেন আৰু ভিতৰ পিনে ইনডোৰ টাইপ আৰু এইটো হ'ল বাৰ মানে ককটেল বাৰ মানুহে আহি খানা খালেই লাঞ্চ টাইমটো মানুহ আহে ন বহুত হা এতিয়া লাইট লগোৱা হেৰি লগোৱা আমাৰ স্নাইপাৰ লগোৱা তুমি কি ল'বা স্নাইপাৰ ল'বা নেকি AK-47 AK-47
ফেভৰেট নেকি তোমাৰ? মই মানে এটা এটাকে মাৰবা নোৱাৰো, একেলগে হুলা হুল মাৰবা নোৱাৰো। কাঁচা গাছ নেকি? হা হা খৰচ যোৱাই নাই। লেফ্ট ৰাইট চোৱা। এতিয়া আমি কইনা শ্বট ল'ব যাম বাহিৰত। কইনা ৰেডি আহি আছে, দেখাই দিয়া। ইফালে আমাৰ নতুন মেম্বাৰ আহি বাছে গৈছে, হাই। হিৰ'ইন আহি গৈছে, তাক দেখুৱা। লেট কিয়? কোন মই অঁ কাম আছিলে আৰু ড্ৰাইভাৰ নাছিলে কোনো। আচ্ছা, বঢ়িয়া বঢ়িয়া। কইনাক কি ক'ব এতিয়া? কইনাক ধুনীয়া লাগিছে। কিমান ওজন এইটো কেমেৰা? কৈ দিয়াচোন এবাৰ। অলপ ওলাই দিয়া। বেছি হ'ব, কিমান বাছে গম নাপাওঁ। 3 কেজি মান হ'ব এইটো লেন্স না? কেমেৰা 3 কেজি মান হ'ব। লেন্স আৰু কেমেৰা মিলি 3 কেজি। এনেকৈ 3 কেজি দাঙি দাঙি আমি ফটো তুলি থাকোঁ, মানুহে তাৰে মানে মূল্য বুজি নাপায় কিছুমান। আৰু গালি দিয়ে, সিহঁতক কি ক'বা? পুৰা গালি দিয়ে। এটলিষ্ট কষ্টখিনি বুজি পাব লাগে। সেইটোৱে আৰু তাতে কিছুমানে মাতে যে ঐ কেমেৰামেন, ঐ কেমেৰা মাতে কেনে লাগে? তুমি কেমেৰা নে তুমি কেমেৰা চলোৱা? কেমেৰাৱালা লগ পালে, কেমেৰাৱালা তোক নামাতে, কেমেৰাটোক মাতে। কেমেৰাটোক মাতে, য়েছ। তেতিয়াতো কৈ দিব লাগে যে বাইদেউ কেমেৰাটোতো যাব নোৱাৰে, মানুহটোহে যাব অঁ, পাৰে। কেমেৰা লৈ থকা ল'ৰাটো বুলি ক'লে হয়। কিবা বেলেগ কৰা দিছে। নেমুৱে দিয়ে, নেমু ফ্লেভাৰ মানে এইটো। নেমুৰ ফ্লেভাৰ অৰিজিনেল নেমু খাই ডিৰেক্ট হৈ অঁ, টাইম নাই না। বেছি নিদিয়ে, বেছি দিয়াতকে সেনেকে নেদা চোৱা টাইপ। কোনফালে যাব? দূৰৰ ফালে না? এয়া কইনা থাৰৰ লগত ফটো। লেফ্টত চাওক, আপুনি লেফ্টত চাওক, লেফ্টত। যোগান দাদা কিবা ক'ব? লেভেলটো ফাটি নগ'লে হ'ব। ৰেডি? এই মোবাইল ফটো চলি আছে যোগান দাদাৰ তাত। চালত অ'কে। সন্ধিয়া 5:30 বাজিছে আৰু এতিয়ালৈ ভাত চাত খোৱা নাই। দিনত 2বাৰ ৰুটি খালোঁ। ইফালে খালি আমাক কষ্ট দি থাকে, ফটো মাৰ, ভিডিঅ' মাৰ, ভাত খোৱাৰ কথাই নকয়। এতিয়া আমি ভাত নোখোৱাকৈ কাম কৰিম না ভাত খাই কাম কৰিম? ইফালে আমাক চাই আছে ব্লগ বনোৱা। এইটো ভাইৰেল ব্লগ, নাম্বাৰ 1 ব্লগ অসমৰ। ইফালে কইনা আছে। দৰা আহি আছে, আগত দৰা গাড়ী আৰু পেপাৰ ফুটি আছে পুৰা টাপ টুপ। মুখতে পৰে ৰে। দৰা পধাৰিছে, দৰাৰ ইয়াতে পুৰা একদম ধোৱাই ধোৱা কৰি দিছে। দৰা আহিছে সুদূৰ দিল্লীৰ পৰা, এতিয়া কামত ফাঁকি মাৰি আছে বিতুপনে। একমাত্ৰ যোগান দাদাই মাৰি আছে ফটো, আজি বিৰাট ভিডিঅ' মাৰিছে, মই ভিডিঅ' মাৰি আছোঁ। মই ফাঁকি মাৰি আছোঁ। ই অকল ফাঁকি মাৰি আছে। ৰাইট নাও টাইম হৈছে কিমান? ক'ত দেখাওঁ? ইয়াত দেখাওঁ 12:30। 12:40 আৰু বিয়া চলি আছে। আৰু পোনপ্ৰথমবাৰৰ বাবে অলপ বিয়াখন ডিফাৰেণ্ট, মানে অলপ উল্টা ফালে দেখা পাইছোঁ। পানী পানী পৰে। এনেকুৱা ধৰণৰ মন্ত্ৰ আমি শুনিছোঁ। আৰু আখৈ তোলোতে কইনা সদায় বাওঁফালে থাকে, আজি সোঁফালে দেখা পাইছোঁ। কিন্তু আমি ভুল বুলি নকওঁ, কিন্তু এনেকুৱা দেখা নাছিলোঁ আৰু সাধাৰণতে এনেকুৱা দেখা নাযায়। যিয়ে নহওক, এতিয়া 1 বাজিব হ'ল, বিয়া শেষেই হোৱা নাই। আৰু এয়া চাওক চাৰে পিনে বিয়া খতম। এয়া আমাৰ ব্লগাৰে এয়া শুই আছে, সাৰ পাই গ'ল। এই আমাৰ ব্লগাৰে লাষ্টত উপায় নাই শুই গ'ল।
ফাইনেলি আমি যাব ওলাইছোঁ আৰু অলপ সময় শুলোঁ বাই বাই গুড নাইট বিদুমন কি হ'ল হা নোযোৱা নেকি যাওঁ তো বাই বাই সকলোৱে গুড নাইট আজিলৈ ইমানেই পুনৰ লগ পাম কোনোবা এখন নতুন বিয়াত কোনোবা এখন নতুন ঠাইত তেতিয়াহ'লে সাৱধান থাকক সতৰ্ক থাকক বাই 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 নহয় আমি গুৱাহাটী যামতো সেইখিনিয়ে বাই 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 আৰু আছে ৰাইজক